তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি একদম মই ব্লগটো একদম মানে বহাই আৰম্ভ কৰিছোঁ। একচুৱেলি মই বহিয়ে আছোঁ, সেইটো কাৰণে বহাই আৰম্ভ কৰি দিলোঁ। ভাবছিলোঁ গাড়ীত আৰম্ভ কৰিবলৈ, নাই ডাইৰেক্ট বহাই এইফালে কেমেৰা ফিটিং কৰি দিলোঁ। আমি আছোঁ আজি চান্দুবিত শ্বুটিঙত আছোঁ। এইফালে প্লেবেকত আছে প্ৰাঞ্জল, এইফালে ডিৰেকশ্যনত আছে আমাৰ অসীম ছাৰ, এইফালে কেমেৰাত আছে আমাৰ ছাৰ আৰু মই আছিছ। বাকী আৰু এয়া দাদা গ'ল, এইফালে প্লেবেক বোলে লাগে এইফালে, আৰু এইফালে দাদাহঁতে এনেকৈ ফটোশ্বুটৰ বাবে, আৰু এইফালে দাদা মানে এখেত হিৰো কৰে। তাৰপিছত এইফালে বাহুবলী উল্টিছে, এইফালে এয়া বাহুবলী। এই ওপৰৰ ফেনখনত লাগিলে বঢ়িয়া হ'ব, আৰু নহয় আঙুলি যাব, নহয় হাত যাব, নহয় বক্স যাব, তিনিটাৰ ভিতৰত এটা যাব। দিয়ক চাই থাকক, নহ'লে ব্লগটো বঢ়িয়াকৈ আৰম্ভ কৰিম আৰু দেখুৱাম আপোনালোকক কি কি হয়। একদম বিহিন আছিল, মানে একদম ৰাও হৈ যায়। খোৱা বোৱা কৰিলোঁ, আমি এতিয়া পানী খাম। এয়া স্কিমাৰ ৰেডি কৰি দিলোঁ এই পাব নেকি আপোনালোকৰ ফালে? জনাই দিবা, জনাই দিব যদি পায় আৰু কি আৰু তেন্তে। Bom dilan itu dirang. Rolling. 5, 6, 7, action. Go. Yeah. Suridal ki jaga rahi. এইফালে আমি গাইছ এনেকৈ সহপৰিয়ালে এনেকৈ বহি আছোঁ। সহপৰিয়াল এয়া এনেকৈ দাদা আহি পালে, পদ্মা চেতিয়াই দেখা পাব এতিয়া অলপ দেৰিকৈ কেৰেক্টাৰত। এইফালে অসীম ছাৰ আছে আৰু এইফালে দাদাহঁত এনেকৈ চলি আছে আৰু এনেকৈ অকণমান কেমেৰা বডিটো অকণমান ৰেষ্ট দিছোঁ। আৰু ছোৱালীকেইটা ড্ৰেছ চেঞ্জ কৰিছে, সেইটো কাৰণে মৰম লগা ছোৱালীকেইজনী দেখাই আছোঁ আপোনালোকক বঢ়িয়া বঢ়িয়াকৈ। গাইজ আপোনালোকক মৰম লগা ছোৱালীবিলাক দেখুৱাই নাই ন। এইফালে চাই লওক, আছে জুৰিবা, আৰু এইফালে চন্দনা, এইফালে স্বৰ্ণমণি, আৰু এইফালে চয়নিকা, একদম ফুল লুক দিয়াচোন। আৰু এইফালে বাহুবলী, এইয়া একদম কেনেকুৱা লাগিছে ছোৱালীকেইটা কমেণ্টত জনাই দিব। একদম অসমীয়া সাজপাৰ বুলি কয়। হা সৰু সৰু এনেকৈ আৰু মানে গাইজ গৰমৰ মাজে মাজে এনেকৈ আমাৰো এনেকৈ শ্বুটিংটো চলিয়ে আছে। মানে ৰাও এইফালে এই সেইখিনি বাহিৰ হৈ গৈছে আৰু লাইট আহিছে একদম। এইফালে খোৱাত লাগি আছে, এইপিনে বাহঁতে এয়া নাই ব্লগ বনাই আছো আকৌ। আৰু এইপিনে এনেকৈ ফটোশ্বুট এনেকৈ চলি আছে আৰু এনেকৈ মাজে মাজে মানে ৰেষ্ট টাইম দিছে আৰু অকণমান ফটো বুলি উঠে গাইছ। অকণমান দেৰিকৈ দেখা আছোঁ আপোনালোকক। বৰষুণ দি দিলে গাইছ, আমাৰ শ্বুটিং অফ হৈ গ'ল একদম। ৰেষ্ট লৈ আছোঁ। দাদা কি কৰিম আৰু নাই, চব খতম। এতিয়া বাজি গ'ল দুটা বাজি গ'ল। এতিয়া বৰষুণে দি আছে। এতিয়া কি কৰিম, আধা ঘণ্টা এতিয়া এনেকৈ বহি আছোঁ। এনেকৈ যদি যায় শ্বুটিং আজি নহ'বই, একদম ফকচে লৈ যাব। এইফালে ছাৰ, এইটো মঞ্চল চবৰো মৰি গৈছে একদম। তো গাইজ ফাইনেলি এই হেৰি হ'ল, কি বুলি কয়, বৰষুণটো এৰিলে। তাৰপাছত আমি এতিয়া এয়া বিলপাৰত এনেকৈ চান্দুবি বিলপাৰত, এইফালে অসীম ছাৰে এনেকৈ ষ্টেপ দি আছে আৰু এইফালে ছাৰে এইফালে ৰেডি হৈ আছে। গাইজ ফাইনেলি আমাৰ শ্বুটিং চলি আছে আজি চান্দুবিত। খুব ধুনীয়া চং এটা, হিয়ামিধি বাৰ গান প্ৰেমতে পৰিলোঁ ন, ধুনীয়া চং আহি আছে। মই DOP কৰি আছোঁ, প্ৰাঞ্জলে প্লেবেক বজাই আছে, দিগনে DOP এচিষ্ট কৰি আছে। তো আপোনালোকে চাব ব্লগটো আৰু চিকুৱেঞ্চবিলাক চাব, আমাৰ শ্বুটিঙৰ দৃশ্যবিলাক। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব অল এভৰিথিং কৰি দিব যি আছে। আৰু এটম ষ্টাৰ ডান্স গ্ৰুপ আমি আহি আছোঁ আপোনালোকৰ বিহু মঞ্চত। চাউণ্ড
প্লেবেক এটম ষ্টাৰ ডান্স গ্ৰুপ বিহু মঞ্চত আহি আছোঁ আপোনালোক যোগাযোগ কৰিব বাই 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 আহি আছে গাইজ अरे बस बस साक हाथ खान ना कृष्ण साक যদি মই কাৰোবাক মুনু বা মুনু বুলি মাতো দিছো তাই লাগিব ন বনালি বা কিবা এটা কৈ দিয়ক আজি আকৌ আমাৰ বিপিআৰ প্ৰডাকশ্যনত শ্বুটিং চলিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হিয়া মেধিৰ গান আৰু ভান্তি বা আছে মই ৰেডি অসীমদাই ডাইৰেকশ্যন কৰিছে আৰু অসীমদাই বোলে খং উঠিছে এইটো কাৰণে অলপ বৰষুণ আহিলেতো এইটো কাৰণে অলপ মানে ভাবিছে আজি শ্বুটিংটো হয় নে নহয় আজি হ'ব পুৰা এদিনতে আমি পুৰা উলিয়াই দিম আপোনালোকে চাব প্ৰেমতে পৰিছো চাই দিব গাইজ কেমেৰামেনৰ পাৱাৰ চাওক গাইজ ফটোগ্ৰাফাৰ ফিদা ফাইনেলি গাইজ এতিয়া শ্বুটিং বেকআপ হ'ল এতিয়া ফাইনেলি দানা এইফালে গগন্দা দানা খাব এতিয়া এইয়া বঢ়িয়া এইফালে মৰম লগা ছোৱালীকেইজনী খাই আছে আৰু এনেকে দাদাই এনেকে বুট কিবা বোলে ভাজিছে এইফালে এনেকে খাৱা মেইন মানে কি আগত কামটো মেইন তাৰপিছত খাৱা দিয়ক বুট ভাজাখিনি চাই লওক এবাৰ একদম কাবলি বুট সেইখিনি ৰহিছিলে একচুৱেলি দাদাই মাইণ্ডটো লগাই একদম ভাজি দিলে মানে দেশী ষ্টাইলত হেৰি কৰা গৈছে মানে তথাপি মানে পেলনিত খেলা হ'ব দে ভাতৰ লগত খাম দে বুলি আৰু সেইটোৱে চাৰ খাইছা বাকী ভাল দে খা ফেক্টৰী দিয়ক চাই থাকক গাইজ ভাতটো খাই লওঁ মাংসটো দিয়া নাই আহিব অলপ দেৰিকে হা তো ফাইনেলি গাইজ আমি ভাত তাত খাই শ্বুটিং মেকআপ কৰি আমি এতিয়া ঘৰলৈ গৈ আছোঁ এয়া অসম ভাইৰ বক্স ঘৰত দিয়ক নহ'লে ব্লগটো যদি ভাল লাগিলে লাইক কৰি শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইজ তো বাই বাই এণ্ড গুড নাইট কি ক'ম আৰু চাৰেগামাপা দিয়ক গৈ আছোঁ এনেকৈ এই আণ্ডাৰ মুণ্ডাৰ না দেখাও নাপোৱা আৰু মোৰ ফেচ কাৰণে চিনি পাইছে নাই মই নিজে গম পোৱা নাই দিয়ক ৰাখিছোঁ বাই বাই